তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা হৈছে ব্লগ। তো আজি আমি গৈ আছোঁ মানিকপুৰ মানে মানিকপুৰৰ লক্ষী পূজা চাবলৈ। তো মোৰ লগত আছে উৎপল। অঁ ভাই হাই কৰি দি একবাৰ। ইয়াৰ মানে জোতা পিন্ধিব বোলে। এই গৰম হাত ভাই জোতা পিন্ধে নেকি? ঠাণ্ডা লাগছে। তো গৈ আছোঁ চাওক গাইজ আজি কেনেকুৱা মানে হৈছে সকলো দেখুৱাম গাইজ। বহুত ডাঙৰ হৈছে গাইজ পূজা। তো মানে সি গ'ল ঘৰত মানে জোতা পিন্ধিবলৈ। তো এইফালে গ'ল আৰু মই ইয়াত মানে বাটতে ৰখি থাকিম অলপ। পুৰা আন্ধাৰ হৈছে চাওক গাইছ। এইফালে আন্ধাৰ গাইছ। ফ্লাগ চলাইছোঁ গাইছ। ফ্লাগ চলাই পুৰা ভিডিঅ' বনাই আছোঁ। থাকি থাকক গাইছ। আৰু গাইছ চাওক ইয়াৰ ফাল্টামি চাওক গাইছ। ক'ত গাড়াত নামাইছে গাইছ চাওক। ক'ত গাড়াত নামাই দিছে গাইছ চাওক। ই পাগলা হৈছে চাগে। পুৰা ভিৰ হৈ আছে ৰাস্তাটো গাইছ। ঐ এইবিলাক গাইছ চাওক সকলো পূজাত গৈ আছে গাইছ। এইবিলাক পুৰা লাইটিং গাইছ চাওক সকলো গাড়ী গাইছ। আৰু গাইছ একেবাৰে গাইছ এতিয়া পূজাৰ লগ পাইছোঁ গাইছ। এয়া এনেকুৱা ৰাস্তা মানে গাইছ গাড়ী মানে চাইকেল চলাব বহুত টান গাইছ। ইয়াৰ পুৰা গাইছ এইফালে দোকান চাওক। এইটো চাইডে দোকান এইবিলাক পুৰা। আৰু গাইছ অকণমান আগত মেইন গেটখন পাম ফ্ৰণ্টৰ গেটখন মানে এইফালে সোমাই যাম আৰু নাগৰদলা বহুত আহিছে মানে এইবিলাক চাম গাইছ। পাৰিলে সকলো দেখাম গাইছ চাই থাকক গাইছ ভিডিঅ'টো। আৰু গাইছ ফাইনেল আহিবলৈ চাওক গেট। আৰু গাইছ এইফালে চাওক সৰু ল'ৰা ছোৱালীবিলাকৰ মানে নাগৰদলা এইটো আৰু এইটো মানে হৈছে সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে আমাৰ কাৰণে নহয়। আৰু সৰুটো ডাঙৰৰ বাবে আৰু এইটো কি তৰা বুলি কয় গাইছ। কি মেটে চলি আছে এইটো মানে ঘৰ চলাৰ পিছত কৰিছোঁ। আৰু ইয়াত মাতকা কৰা চলি আছে মানে বাইকবিলাক ঘূৰাই ন পোৱা নিচিনা এটা মানে এইটো ঘৰ চলাৰ পিছত কৰি আছে মানে বহুত চাউলৰ বাবে কপৰাত আহি যাব পাৰে ন সেইকাৰণে। আৰু এইটো মানে ট্ৰেইনত এটা মানে আৰু সেইজন চাওকচোন পাগলৰ দৰে কি দৌৰি আছে মানে জগিং কৰি আছে আৰু চাওক পুৰা হিৰৰ দৰে আহিছে আৰু গাইছ এইফালে চাওক এইটোত মানে কিবা ডেন্স কৰিব তাত গাইছ। কিবা ডেন্স নাজানো গাইছ চোৱা নাই বাবে এইবিলাক সৰু ল'ৰাবিলাকৰ সৰু বাবে মানে দৌৰে আৰু ইয়াত মানে কিবা ডেন্স চলিব গাইছ নাজানো বাৰু কি ডেন্স। পুৰা মাইক চাইক লগাই থৈছে গাইছ। ডেক'ৰেশ্যন বাৰু ভালে কৰিছে। আৰু এইফালে চাওক দোকানবিলাক কি ধুনীয়া। আৰু গাইছ ইয়াত মানে কেইজনমান বন্ধু লগ পালোঁ মানে লগৰে হয়। আৰু এতিয়া মানে বাণিজ্য মেলাত গৈ আছোঁ। ইয়াত বাণিজ্য মেলা চাওক গাইছ কি ধুনীয়া। এইফালে সোমালোঁ গাইছ আমি ইয়াক চাওক না গাইছ কেনেকুৱা আমি মানে এইটো চাইডে আহিলোঁ। এইটো চাইডে মানে সেইটো চাইডে বেছি বেলেগ মানুহবিলাক আছে গাইছ। ইয়াত মানে মুৰ্গীবিলাক বান্ধি থোৱা হৈছে। মানুহ ইমান হোৱা নাই বাৰু সন্ধিয়া আহিছোঁতো গাইছ। তো এইখিনি মানুহ গাইছ চাওক ধুনীয়া ধুনীয়া কাপোৰ মানে চলা চাৰ্ট ল'ৰাবিলাকৰ আছে জুৱেলাৰী এইবিলাক। আৰু তাক ট্ৰেইনখন কি স্পীডত চলিছে গাইছ। এইবিলাকত বাৰু নুঠো ইমান মানে ইণ্টাৰেষ্ট নাই এইবিলাকত গাইছ। এইফালে কিন্তু গাইছ ধুনীয়া লাইটিং দিয়ে গাইছ। ইয়াতে মানে কিছু অলপ পাছত মানে বাইক ঘূৰাব এইটো ঘৰটোৰ ভিতৰত এইবিলাক মানে চাওঁ গাইছ। পূজা চাব আছে পূজা চাম গাইছ। আৰু ইয়াত মানে গাইছ অকণমান তৰ্ক মানে
ক্ৰিকেট খেলিলে আমি কি কয় সেইটো ফুটবল কৰিছোঁ চলি আছে গাইছ গাইছ পুৰা ব্লক হৈ গৈছে ৰাস্তা গাইছ চাওক গাইছ চাইকেলখন লৈছোঁ গাইছ ভাই চাইকেল খোল গাইছ এতিয়া মানে যাব ওলাইছোঁ এইফালে চাওক পুৰা আৰু এইফালে আছে মানে ইয়াৰ গাঁৱলীয়া বেংকটো মানে এতিয়া গেটখন বন্ধ কৰিব আৰু যাব আৰু বহুত ৰাতি হৈছে গাইছ আৰু গাইছ এয়া চাইকেলখন ল'লোঁ এখানে মানে পুরা ব্লক হয়েছে রাস্তাটো গাইছ চাওক পুরা ব্লক হৈ গৈছে গাইছ চাওক আৰু এইফালে এজন বন্ধু হৈছে গাইছ সুমিত কুমাৰ ইয়াতে মানে ভিডিঅ'ত খাব নোৱাৰিলোঁ খাইছোঁ আৰু চাওমিন গাইছ আকৌ পুৰা পেট ভৰাই লৈ আহিছোঁ আৰু ইয়াত মানে ফুলৰি অলপ খাম এইটো কোনো গাইছ মদৰ বটল নহয় চাওক এইটো পানী হয় গাইছ বহুতে কৈ আছে মানে আমি মদ খাইছোঁ ইয়াত এইবাৰ একো নহয় গাইছ হাই ফুলৰি নাই এতিয়া এতিয়া মদৰ বটল নহয় চাওক গাইছ কি ক'লি ভাই আৰু একবাৰ তো গাইছ আহি পালোঁ দিয়ক ভিডিঅ'টো কেনে পালে প্লিজ কমেণ্ট কৰিব আৰু ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নাপালোঁ তাত দিলে বাই বাই